নমস্কাৰ মোৰ চেনেল দ্য ফুটষ্টেপ কনষ্টেলেশ্যন লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ মোৰ চেনেলটো খোলা প্ৰায় 1.5 মাহ হয় এই 1.5 মাহতে আপোনালোকৰ সহযোগিতা পাই মই খুবেই আনন্দিত এই 1.5 মাহত মই 320 জন সাবস্ক্ৰাইবাৰ পালোঁ থ্যাংক ইউ সো মাচ মোৰ ভিডিঅ'বোৰ চাই বহুতে মোৰ ড্ৰেছ কালেকশ্যনৰ বিষয়ে সুধিছিলে আজি মই ড্ৰেছ কালেকশ্যনৰ বিষয়ে অলপ কথা ক'ব ওলাইছোঁ মই যে ভিডিঅ'বোৰত ড্ৰেছবোৰ পিন্ধো সেইবোৰ গোটেইবোৰ মোৰ মায়ে ডিজাইন কৰে আজি মোৰ মায়ে ডিজাইন কৰা কেইটামান ফ্ৰক আপোনালোকৰ আগত লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব দেন ফাৰ্ষ্ট ফ্ৰকটো দেখুৱা ফাৰ্ষ্ট ফ্ৰকটো হৈছে গামোচাৰ ফ্ৰক এইটো মেখেলা আৰু গামোচা দি বনোৱা হৈছে ইটো পিন্ধি মই এতিয়ালৈকে ভিডিঅ' বনোৱা নাই পাছলৈকে বনাম ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব এতিয়া লৈ আহিছোঁ সেকেন্ড ফ্ৰকটো এই সেকেন্ড ফ্ৰকটো শাৰী আৰু চাদৰেদি বনোৱা এই তলৰ মেটেৰিয়েলটো শাৰী হয় মাৰ কমে 15 বছৰমান আগৰ শাৰী আছিল আৰু এই চাদৰখন খুৰী মায়ে কিনিছিল কিন্তু পিন্ধা নাছিল কাৰণ পাতল কাৰণে তাৰপিছত মায়ে দুটা মিক্স আপ কৰি ফ্ৰক বনাই দিলে ডিজাইনটো কেনে লাগিছে কমেণ্টত জনাব থাৰ্ড ফ্ৰকটো বনোৱা হৈছে ব্লাউজেৰে আগতে এনেকুৱা ব্লাউজ খুব চলিছিলে এই ব্লাউজটো তলত নেট আৰু কিবা এটা মেটেৰিয়েল ইউজ কৰিছে নাজানো নামটো মাৰ ক্ৰিয়েশ্যন শ্বপ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব কমেণ্টত ফ'ৰ্থ ফ্ৰকটো শাৰী দি বনোৱা হৈছে মোৰ প্ৰায়ভাগ কাপোৰ মাৰ পুৰণা শাৰী মেখেলা চাদৰ কাটি বনোৱা হয় এটা শাৰী আছিল শাৰীৰ ওপৰত এইটো নেটখিনি লগাই দিছে এটা হাইলো হয় ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আহিছোঁ মই লাষ্ট ফ্ৰকটোলৈ এই ফ্ৰক নহয় একচুৱেলি গাউন হয় ব্লেক গাউন এইটো গাউন ফুল শাৰী দি বনোৱা হৈছে শাৰীখন 12-13 বছৰমান আগৰ কিজানি মায়ে নিপিন্ধে মই কৈছোঁ মা মোক ফ্ৰক এটা বনাই দিয়া এইটো মায়ে বনাই দিছে এইটো পিন্ধি এটা ভিডিঅ' বনাইছোঁ আৰু বাকীকেইটা এতিয়ালৈকে পিন্ধা নাই পিন্ধিম লাহে লাহে গোটেইকেইটা পিন্ধিম ভিডিঅ' আছিলে ইমানে মোৰ ইমান কোৱা এক্সপিৰিয়েঞ্চ নাই কিবা ভুল হ'লে ক্ষমা কৰিব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মাজে মাজে আহি থাকিম এনেকুৱা কালেকশ্যন লৈ ইয়াৰিংছ তাৰপিছত মেখেলা চাদৰ মায়ে বনোৱা বহুতযোৰ মেখেলা চাদৰ আছে হাতে বনোৱা হাতে বোৱা চব দেখুৱাম লাহে লাহে এনেকৈ সহযোগিতা কৰি যাব ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ